খবৰ বন্ধুসকল সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ দেই। কাতি বিহু আপোনালোকে পাতিছেনে নে অকল হোৱাটছএপত ষ্টেটাছ দি থৈ দিছে? ভাবিছে এজনী এপাত কি মাৰিলে, মই ওলাই গৈছিলোঁ। যি হ'লেও মনটো এতিয়াও সৰু ল'ৰা ছোৱালীৰ নিচিনাই ন, তো এপাত দেখা পালোঁ। 3ডাল কিনিলোঁ, 2ডাল অকণমানি অকণমানি ছোৱালীজনী কিনি দিলোঁ, এডাল মই নিজলৈ লৈ আহিলোঁ। ভাল লাগিছেনে কমেণ্ট কৰি জনাব দেই আপোনালোকে। সৰু আছিলোঁ তেতিয়া একদম কাতি বিহু বুলি ক'লে একদম ৰাতিপুৱাই শুই উঠোঁ, ৰাতিপুৱা শুই উঠি একেবাৰে একদম প্ৰথমতে তুলসী পুলি বিচাৰি যাওঁ। একদম তুলসী পুলি একদম ভাল তুলসী পুলিটো আনো, এটা নহয় 3টামান তুলসী পুলি আনো, কাৰণ মৰিও যাব পাৰে ন, 3টামান লৈ আহোঁ তুলসী পুলি। তাৰপিছতে আহোঁ আৰু একদম পূৰা কম্পিটিশ্যন লাগে, কোনে ধুনীয়া ধুনীয়া তুলসী ঢেপি বনাব পাৰে, একদম কম্পিটিশ্যন, একদম পূৰা একদম লাগি যাওঁ। কোনোবাই মাছৰ বনায় তুলসীৰ ভেটি, কোনোবাই পদুম ফুলৰ বনাব, একদম মানে বিভিন্ন ধৰণৰ তুলসী পুলি মানে তুলসী ঢেপি বনায়, ইমান ধুনীয়া লাগে। তাৰপিছতে কোনে কিমান ধুনীয়াকৈ সজাব পাৰে তুলসীৰ ভেটিবোৰ, সেয়া হৈ গ'ল। আমি আৰু একদম গধূলি সময়লৈ পূৰা ৰেডি হৈ থাকোঁ, একদম তুলসী ঢেপি পূৰা বনাওঁ আৰু ৰেডি পূৰা একদম। গধূলি হ'বলৈ পাইছে কি আমি একদম পূৰা এটাততো হৈছে নহয়, পূৰা 30-30টামান ল'ৰা ছোৱালী একেলগে হাতত পলিথিন লওঁ, মানে তাত মাহ প্ৰসাদ ধৰা মই একদম ঘৰে ঘৰে যাবলৈ ৰেডি হৈ থাকোঁ পূৰা। আৰু আমি যেতিয়া যাওঁ ন, তাত প্ৰাৰ্থনা কৰোঁ। তুলসী ভেটিত চাকি জ্বলাই মাহঁতে, মানে গৃহস্থৰ ঘৰত তুলসী ভেটি চাকি জ্বলাব। চাকি জ্বলোৱাৰ পিছত আমি প্ৰাৰ্থনা কৰোঁ। প্ৰাৰ্থনাটো আপোনালোকৰ মনত আছে নাজানো, আপোনালোকে কি প্ৰাৰ্থনা গাই নাজানো, বাট আমি এইটো গাইছিলোঁ। তুলসীৰ তলে মৃগ পহু চৰে, ৰাম ৰাম গোসাঁই শৰধেনু ধৰে। যাৰ যাৰ মনত আছে, মানে হয়তো বেলেগ জেগাত বেলেগ গাব পাৰে, কিন্তু য'ত মই ডাঙৰ হৈছোঁ, যিখন মানে মোৰ মাৰ যোৰহাটত, মানে যোৰহাটত বিশেষকৈ দগাঁও এইটো প্ৰচলিত আছিলে। বাকী বেলেগত কি গাই মানে তেতিয়া ব্ৰহ্মা আদি কৰি প্ৰাৰ্থনাটো কৰোঁ, এনেকৈ আৰু যোনে যিমান জানে আৰু প্ৰাৰ্থনা কৰোঁ। কিন্তু মেইন প্ৰাৰ্থনা এইটোৱে, তুলসী তলে মৃগ পহু চৰে, ৰাম গোসাঁই শৰধেনু ধৰে। জমনি। তাৰপিছত মোৰ দেউতা একদম টৰ্চটো লৈ ঘূৰি যাব, আমাক বিচাৰিবলৈ যাব ক'ত আছোঁ। আমি মানে বহুত দূৰ পাই যাওঁগৈ একেবাৰে, একদম কমচে কম 10 ঘৰমানতো যামেই, কোনো কথাই নাইকিয়া। তো দেউতা যাবগৈ, একদম দেউতা বিচাৰি আনিবগৈ, একদম পূৰা খঙাই আনে, বৈ আৰু ফুৰিব নালাগে, বৈ হ'ব বিহু খালি বৈ। তাৰপিছত ঘৰলৈ যাওঁ, ঘৰতো মাহঁতে খানা বনাই থয়, তাৰপৰা ধুনীয়াকৈ খাওঁ। ইমান যে ভাল দিন আছিলে ন সেইবোৰ, এতিয়ানো ক'ত আৰু। আজিকালি আধুনিক যুগত মানে আধুনিকতাই ইমান প্ৰাধান্য পাইছে, মানে সেইবোৰ পাহৰিয়ে গৈছে। আজিকালি হোৱাটছআপ ফেচবুক এইবোৰত ষ্টেটাছ দিয়ে চব সীমিত হৈ গৈছে মানুহৰ ফূৰ্তিবোৰ। আজিকালি হয়তো চাগে সেই ল'ৰা ছোৱালীবোৰ চাগে সেইবোৰ নেদেখোৱেই, মানে দেখিয়ে নাপাওঁ সেনেকুৱাবোৰ। এতিয়া মই য'ত আছোঁ ইয়াততো তেনেকৈ বাৰু পালন নকৰে। এতিয়াতো মই এই ৰাস্তাই দিয়ে আহিছোঁ, তাত কিছুমানৰ ঘৰত চাকি জ্বলাইছে, কিন্তু সেনেকৈ ল'ৰা ছোৱালী মই ঘূৰা দেখা নাইকিয়া পলিথিন লৈ, যেনেকৈ আমাৰ টাইমত আমিবোৰ ঘূৰিছিলোঁ। এতিয়া মইতো মোৰ ষ্টৰিটো ক'লোঁ, আপোনালোকে আপোনালোকৰ ষ্টৰিবোৰ কমেণ্টত জনাব দেই। ধন্যবাদ। বাকী লাষ্টত চৰি আৰু এবাৰ এটা কথা কওঁ, পাহৰি গৈছিলোঁ মই ক'বলৈ। কাতি বিহুৰ বহুত শুভেচ্ছা থাকিল দেই সকলোলৈকে।